আজি ৰাতিপুৱা শুই উঠিয়ে যিটোহে গৰম পাইছোঁ মানে কি ৰাতিপুৱাৰ সময়ছোৱাতে এনেকুৱা লাগিছে দুপৰীয়া হৈ গ'ল আৰু আজিৰ দিনটো আৰম্ভণিৰ পৰা কি কৰোঁ আপোনালোকক দেখাই যাওঁ শুই উঠিয়ে পটাপট কাপোৰখিনি মেচিনতে দি দিছোঁ তাৰ পাছতে গৈ বিছনাখন পাৰি ল'লোঁ বিছনাখন পাৰি লোৱাৰ পাছতে কেইটামান বাচন ধুবলগীয়া আছিলে এইকেইটাও পটাপট ধুই লৈছোঁ তাৰ পাছতে আমাৰ অন্য কাম থাকক নাথাকক কিন্তু বনোৱা সিজোৱা কামখিনি আমাৰ থাকেই আৰু পাকঘৰত সোমাই দিয়াৰ লগে লগে কিমান সময় হ'ব আমি নিজেও নাজানো তাৰ পাছত দাইল অলপমান তিয়াই ভালদৰে ধুই কুকাৰতে পাতি দিলোঁ কুকাৰত অন্য একো দিয়া নাই হালধি আৰু নিমখ অকমান দি তাতে পাতি দিছোঁ দাইল তিওৱাৰ আগতে মই পইতা ভাতৰ কামখিনি কৰিছিলোঁ মানে পইতা ভাত খাই মেলিহে মই এইখিনি কাম কৰিছোঁ আৰু পইতা ভাতৰ যিখিনি মানে মই বনোৱা সিজোৱা কৰিলোঁ সেইখিনি তাৰ এটা মই ভিডিঅ' দিম লং ভিডিঅ' দিম আৰু এতিয়া মই যিখিনি মেচিনত কাপোৰ দিছিলোঁ কাপোৰখিনি হৈয়ে গ'ল আৰু এয়া ধুনীয়াকৈ মেলি দিছোঁ বাহিৰতে আহিলৈ আৰু ৰ'দটো যিহে মানে বেছি সময় চাগে নালাগিবই কাপোৰখিনি শুকাওঁতে কাপোৰখিনি মেলি অহাৰ পাছত দুপৰীয়া ভাতলৈ পাচলি অকণমান কাটি ল'লোঁ আৰু এয়া কেৰাহীতে মই ভাজি পাতিম আৰু এই চচপেনটোত তেল ভাগৰ মাৰিম দাইলখিনি তেল ভাগৰ মাৰি ল'লোঁ আৰু এতিয়া লৈছোঁ ভাজিখিনি পাতিবলৈ দাইলখিনি নমাই দিনলৈ ভাতো পাতি দিলোঁ মই লগতে আৰু এয়া এইখিনি সময়ত আপোনালোকে চাহ খায়নে বাৰু আমি কিন্তু এইখিনি সময়ত চাহ একাপ খাওঁ দেই আৰু ঘৰতে বনোৱা নাস্তা আছিলে মই বনাইছিলোঁ কেক আৰু সেয়া দিয়ে আমি চাহ খাই ল'লোঁ চাহ খোৱাৰ পাছত এতিয়া লৈছোঁ বিলাহীখিনি ভাজিবলৈ বিলাহীখিনি মই যেনেকৈ দিয়ে মানে তৰকাৰী হওক ভাজি হওক সনা হওক মই ভাল পাওঁ মানে বিলাহী খাই তাৰ পাছত এয়া ঢেকীয়া শাক অলপ আছিলে ঢেকীয়া শাকে আলুৱে মানে সজাই পাতি দিছোঁ আৰু ঢাকনখন মাৰি এতিয়া মই বিলাহীখিনিও লগতে চাই আছোঁ দেই বিলাহীত কণী এটাও লগতে দি দিম আপোনালোকে এনেকৈ খাই পাইছেনে বাৰু মই কিন্তু বৰ ভাল পাওঁ এনেকৈ খাই মানে বিলাহী যেনেকৈ বনায় তৰকাৰী বনাই সনা বনাই মই চব ভাগেই বিলাহী খাই ভাল পাওঁ আৰু লগতে এয়া চাওক আমাৰ শাকৰ ভাজিও হৈ গ'ল দুপৰীয়াৰ থালিখন আমাৰ এইখনেই আছিলে আজিৰ লগত অকণমান দাইল লৈ এতিয়া দুপৰীয়া ভাত সাজ খাব লৈছোঁ আপোনালোকে কিহে খালে জনাবচোন আৰু মই যে দিনত টেঙা চেঙা থাকিলে খুব ভাল পাওঁ মানে টেঙা জোল হওক টেঙা তৰকাৰী হওক থাকিলে মই খুব ভাল পাওঁ আৰু এয়া ধুনীয়াকৈ ভাত সাজ খাই লৈছোঁ আজিৰ ভিডিঅ'টো ইমানেই আছিলে ভাল লাগিলে লাইক এটা কৰি থৈ যাব আজিলৈ আহিছোঁ বাই বাই